আমি বিগত 3 মাহৰ পৰা মানে এজিপি দলত কাম কৰি আছিলোঁ। সেইটো বীৰ প্ৰদীপ তালুকদাৰ আমাৰ কেণ্ডিডেট আছিলে। পিছত হঠাৎ এক সপ্তাহমান আগত মানে আমাক এটা প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। তাৰপিছত সিয়ে মোক আমাৰ লগত মানে মিছগাইড কৰি এটা দিলে। তাৰ নেতৃত্বতে আমাক কি কৰিলে, ফালৰি কাটি আমাক ইউপিপিএলৰ ফালে মানে হিচাপ প্ৰয়োগ কৰি ইউপিপিএলত জইন কৰি দিলে। তাৰ মানে সেইটো তাৰ কি প্লেন আছিলে আমি আমালোকে নাজানো। যোৱাকালি আমি সক্ৰিয়ভাৱে ইউপিপিএলত যোগদান কৰিছোঁ, সেইটো আপোনালোকে চাইছে। আমাৰ যিটো বীৰ প্ৰদীপ তালুকদাৰে সেই বিভিন্ন দলৰ লগত জড়িত হৈছে, মানে ইউপিপিএল আৰু আমাৰ যিবিলাক পাৰ্টি আছে, মানে ইলেকশ্যনত প্ৰাৰ্থী আছে, তেওঁলোকৰ চব পাৰ্টিৰ লগত তেখেতৰ এটা মানে আণ্ডাৰষ্টেণ্ডিং আছে বুলি গম পাইছোঁ। কিন্তু কি উদ্দেশ্যত তেনেকুৱা এটা এজিপিৰ মানে প্ৰাৰ্থী হৈও বিভিন্ন দলৰ যোগাযোগ থকাৰ কাৰণটোকে আমি বুজি পোৱা নাই। ফুটেজ আছে, আমাৰ লগত প্ৰমাণ আছে। আমি 3 মাহ ধৰি কাম কৰিছোঁ, মেল মিটিং পাতিছোঁ, তাৰ লগত আমাৰ এভেইলেবল ফুটেজ আছে। মেল মিটিঙত আমাৰ লগত প্ৰুফ আছে। আমাৰ লগত ষ্টেয়াৰিং কমিটি আমাৰ লগত বনাইছোঁ, ষ্টেয়াৰিং কমিটি আছে পৰ্টফলি। মই আছিলোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এজিপিৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ মই। মোৰ নাম ইদ্ৰিছ আলী মিয়া। ইয়াতে আছে শাহিন মিয়া, আছে জেনেৰেল ছেক্ৰেটাৰী বা ভাইচ প্ৰেচিডেণ্ট থাকে। বাকী শ্বেখ জিকিৰুল আলম আছে ছেক্ৰেটাৰী, আৰু ৰেহান খান আছে, সিও ছেক্ৰেটাৰী, ষ্টেট ছেক্ৰেটাৰী। যোগাযোগ যে আছে সেইটো আমি গম পাইছোঁ অলৰেডি। সেইটো আছে দলৰ লগত। ইউপিপিএলৰ প্ৰথমতে পাইছোঁ আমি, পোনপ্ৰথম পাইছোঁ ইউপিপিএলৰ লগত। বাকী হয়তো বিজেপিৰ লগতো বোলে আছে মানে সেইটো গম পাইছোঁ। তেখেতে আমাৰ লগত ইউপিপিএলৰ দলৰ পৰা আমাৰ লগত যিহেতু আমালোকে 4জন পৰ্টফলিঅ'তে আছিলোঁ, তেখেতে এটা মিডিলত এটা কি কৰিলে, তেখেতৰ ফাইনেন্সিয়েল প্ৰব্লেম হোৱাৰ কাৰণে এটা মানে তেখেতে এটা প্লানিং কৰিলে যে আমাৰ যিবিলাক মেইন পৰ্টফলি তেখেতক আমি এটা ইউপিপিএলে মানে বেলেগ দলত এটা পঠাই দি মানে তেখেতে এটা এজিপিৰ এটা মানে হাইকমাণ্ডৰ এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব যে আমাৰ যি মেইন পৰ্টফলিঅ' মানুহবিলাক আমাৰ পৰা আঁতৰি গৈছে, কাৰণটো হ'ল আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম। সেইটোতে এজিপিৰ যিটো হাইকমাণ্ডত এটা প্ৰেছাৰ ক্ৰিয়েট কৰি তাৰ এটা ফাইনেন্সিয়েল পোৱাৰ কাৰণে সেইটো এটা কৰিছিলে। সেইটোৱে তাৰ মেইন উদ্দেশ্য আছিলে যে আমাৰ মেইন যিবিলাক পৰ্টফলিঅ' ৱৰ্কাৰ সেইবিলাক আমাৰ আজিলৈকে নাই, কাৰণটো এটাই, আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম। সেইটো আছিল তাৰ প্লেন। তাৰ কাৰণে আজি ফাণ্ড এটা পাইছে, অলৰেডি হয়তো পাইছে। আমালোকৰ মিছগাইড কৰি পেলাই তেখেতে ফাণ্ড পাইছে অলৰেডি, চাগে পাইছে। নহ'লে আজি মেল মিটিং কেনেকৈ পাতিব? 2 দিন আগতো ক'লে মোৰ ফাইনেন্সিয়েল প্ৰব্লেম নাই, মেল মিটিং পাতিব পৰা নাই। এতিয়া আমি সক্ৰিয়ভাৱে ইউপিপিএলত কাম কৰোঁ। আমি সক্ৰিয় ইউপিপিএলত আমি খুব ফুল্লি সক্ৰিয়। আমি এটা আশাবাদী আছিলোঁ যে কিবা এটা সমাজৰো কাম কৰিম তাৰ হৈ পেলাই, যদি হয় তেনেকুৱা সিও ছাকচেছফুল যদি হ'ব পাৰে, আমিও যদি ছাকচেছফুলি হ'ব পাৰোঁ, কিবা এটা আগন্তুক দিনত আমি এটা কাম কৰিম। কাৰণ আমালোকৰ সৎ উদ্দেশ্যত আছিল সেইটো, কিন্তু সৎ উদ্দেশ্য থকাৰ পিছত তেখেতৰ যে কি উদ্দেশ্য হ'ল সেইটো আমি গম পোৱা নাই। আমি এতিয়া মানে বিচলিত অৱস্থাত আছোঁ। আমাৰ এতিয়া মানে ভেলুলেছ এটা অৱস্থাত মানে পেলাই দিলে আজিৰ দিনত। জাষ্ট ফাণ্ডটো ওলোৱাৰ কাৰণে আমাক এনেকৈ ইউজ কৰিছে। আমাৰ কেণ্ডিডেট যিটো আছে বীৰ প্ৰদীপ তালুকদাৰ, যিটো এজিপি কেণ্ডিডেট, তাক আপোনালোকে সুধি চাব যে তাৰ পৰিচয়টা কোনে কৰি দিছে। আমাৰ হোমষ্টি ভাইজ তাতে কাৰ অৱদান আছে? আমাৰ 4জনৰ অৱদান আছে, এইটো আমি ক'ব পাৰোঁ। আপোনালোকে সুধি চাব। দিনে ৰাতি হোমষ্টি ঘূৰি তাক আমি পৰিচয় কৰাই দিছোঁ। এজিপি আমাৰ শ্ৰীৰামপুৰ সমষ্টিত আগতে নাছিলেই, 96 আছিল। ৰাজেন মুছাহাৰী ছাৰ আছিল যেতিয়া, তাৰ পিছত আমাৰ এজিপি আমাৰ শ্ৰীৰামপুৰ সমষ্টিত নাই। ইমানখিনি কষ্ট কৰি আমাৰ যিটো এতিয়া ঢেউ উঠিছে, এজিপি ঢেউটো উঠিছে, কাৰ থ্ৰুত উঠিছে এইটো আপুনি অলপ ভাবিব।